हाय फ्रेंड्स, वेलकम बैक टू माय फार्स्ट चैनल आशदुल इस्लाम। আজি मैं भाविलो जे आपनालोকক किबा किबि घৰৰ ওচৰে পাজৰে किबा किबि বস্তু মানে দেখুৱাই দিবলৈ। ঘৰৰ ওচৰে পাজৰে থকা বস্তুবিলাক আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে চাই থাকক। চাওক কিমান ধুনীয়া সেউজীয়া সেউজীয়া খেতি কৰিছে। সেউজীয়া পুৰা পথাৰটোই সেউজীয়া, গাঁৱলীয়া হয় নহয় আমি, সেইকাৰণে সেউজীয়া সেউজীয়া বহুত ভাল লাগে গাঁৱত থাকি। এয়া চাওক আহি পাই গৈছো এজন ল'ৰা খেতত পথাৰত কাম কৰি আছে। অ ল'ৰা, কি কৰি আছ? গা কাটি আছো। কাক খুৱাবি? গৰুক। সদায় সদায় কাটনে? সদায়। এনেকুৱা কষ্টৰ কাম কৰিব নাপায় নহয়। ইমান কষ্ট কৰিলে খাব কোনে? কি কৰিছ তহঁতে? হাপ মাৰিছ নেকি? হাপ মাৰা নাই, হাপটো মাৰিব নালাগে। তহঁতে কেলা দিগদাৰ কৰি থাক। যা বলক আগলৈ আগবাঢ়ি যাওঁ। এয়া চাওক কিমান ধুনীয়া লাগিছে পথাৰ, পথাৰেই পথাৰ। এইটো চাওক মাছ মাৰিবলৈ কেনেকৈ থৈ দিছে। এইটো দি মাছ মাৰে, আহি মাছটো লৈ যায়। এয়া চাওক আমি জংঘলৰ মাজে মাজে গৈ আছো। জংঘলৰ মাজে মাজে গৈ আছো, পথাৰৰ মাজে মাজে গৈ আছো। কিমান ধুনীয়া লাগিছে নহয়, আপোনালোকেও চাই থাকক। গৰু 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 বন্ধুসকল, আৰু এটা ধুনীয়া বস্তু চাওক। এইটো হৈছে নদী। নদী বেলচিৰি নদী বুলি কোৱা হয় এইটোক, নদী। এয়া চাওক বেলচিৰি নদী, ধুনীয়া লাগে। এই নদীটো আমাৰ ঘৰৰ ওচৰৰে হয়, বহুত উপকাৰী হয় আমাৰ বাবে। এইটো বহুত উপকাৰী। ইয়াত গা ধোওঁ, মানে বহুত কাপোৰ ধোওঁ। ঘৰৰ পানীটো আইৰনী ন, সেইকাৰণে বহুত কিবা কিবি কৰোঁ। এইটো বহুত উপকাৰী হয় আমাৰ বাবে। এয়া চাওক আমাৰ ওচৰৰ ভিউটো চাওক। ভিউ কিমান ধুনীয়া লাগিছে, ভিউটো কিমান ধুনীয়া ফুল হৈছে ফুল। এতিয়া আমি বালিৰ চৰৰ মাজে মাজেৰে খোজকাঢ়ি গৈ আছো। চাই থাকক কিমান ধুনীয়া লাগিছে। খোজকাঢ়ি গৈ আছো। এয়া হৈছে নদী, এয়া বালিৰ চৰ। বন্ধুসকল, এতিয়া সন্ধিয়াৰ আজান দিয়া আছে। ৰাতি হৈ গৈছে, প্ৰায় ৰাতি হৈ আছে। এই নদীটোৰ এটা কথা আপোনালোকে ভালদৰে জানিলওক। এই নদীটো সৰু থাকিলেও কিবা মানে নদীটো মানে ডাঙৰ কাম কৰে। মানে মানুহ মৰে, কেইদিনমান পিছত মানুহ বহুত মৰি যায়। কেইদিনমান আগতো এটা মানুহ মৰিছে। ইয়াতে মোৰ ভণ্টি এজনো 3 বছৰ আগতে মৰিছে। চাওক নদীটো মানে সৰু থাকিলে কি ডাঙৰ কাম হৈ যায় এইটো। এতিয়া মানে বন্ধুসকল পুৰা ৰাতিটো হৈ গ'ল, গৰু ছাগল বান্ধি এতিয়া নদীৰ পাৰত আহিছো। যিহেতু নদীটো মোৰ ঘৰৰ ওচৰতে আছে আৰু মানুহৰ সন্মুখত ভিডিঅ' কৰিবলৈ যিহেতু অলপ লাজ পাওঁ, সেইকাৰণে নদীৰ পাৰতে আহি ভিডিঅ'টো বনাই আছো। আজি বন্ধুসকল এইখিনিতে সমাপ্ত। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। পিছৰ আন এটা ভিডিঅ'ত লগ পাম। খুদা হাফিজ।